হেল্ল' ভিউয়াৰ্স আপোনালোকে জিকে কিয়ান্স চাই কেনেকুৱা পাইছে যদি আপোনালোকে জিকে কিয়ান্স চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি ইয়াৰে এনসাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে থ্যাংক ইউ 1 নম্বৰ প্ৰশ্ন কাক সাত দ্বীপৰ নগৰ বোলা হয় এনসাৰটো হৈছে এ মুম্বাই 2 নম্বৰ প্ৰশ্ন কিমান বছৰ পাছত হেলিৰ ধূমকেতুটো দৃশ্যমান হয় এনসাৰটো হৈছে ডি 76 বছৰ 3 নম্বৰ প্ৰশ্ন তলৰ কোনটো ঠাইত জৈন ধৰ্মৰ লগত জড়িত এনসাৰটো হৈছে ডি ৰত্নগিৰি 4 নম্বৰ প্ৰশ্ন নেমুৰ পানীয়ে কোনটো ৰোগ নিৰাময় কৰে এনসাৰটো হৈছে বি কোষ্ঠকাঠিন্য 5 নম্বৰ প্ৰশ্ন কোনটো ৰোগৰ বাবে গাজৰ খোৱাটো উপকাৰী এনসাৰটো হৈছে বি ডায়েবেটিছ 6 নম্বৰ প্ৰশ্ন আপটানি কাৰ প্ৰধান জনজাতীয় গোট এনসাৰটো হৈছে ডি অৰুণাচল প্ৰদেশ 7 নম্বৰ প্ৰশ্ন প্ৰতিদিনে বহু সময় জোতা পিন্ধিলে কোনটো বেমাৰ হয় এনসাৰটো হৈছে চি মিৰ্গী ৰোগৰ 8 নম্বৰ প্ৰশ্ন মানুহৰ শৰীৰৰ কোনটো অংশত বেছিকৈ বেক্টেৰিয়া পোৱা যায় এনসাৰটো হৈছে ডি নাভিত 9 নম্বৰ প্ৰশ্ন এদিনত মানুহৰ হাওঁফাওঁ কিমান লিটাৰ বায়ু ফিল্টাৰ কৰে এনসাৰটো হৈছে বি 20 লাখ লিটাৰ 10 নম্বৰ প্ৰশ্ন কোনখন দেশত ৰেষ্টুৰেণ্টত টিপ দিয়াটো অপমান বুলি গণ্য কৰা হয় এনসাৰটো হৈছে চি আইচলেণ্ড 11 নম্বৰ প্ৰশ্ন কোনখন দেশৰ গীৰ্জাত বুৰবুৰণি বা হাঁচি মাৰিলে আইনে অপৰাধ বুলি গণ্য কৰা হয় এনসাৰটো হৈছে এ আমেৰিকা 12 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনখন চহৰত আঙুৰৰ খেতি বেছি হয় এনসাৰটো হৈছে ডি নাছিক 13 নম্বৰ প্ৰশ্ন আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ নাম কোনো দেৱতাৰ নামত ৰখা হোৱা নাই এনসাৰটো হৈছে ডি পৃথিৱী 14 নম্বৰ প্ৰশ্ন কোনখন দেশত দেওবাৰে নাক চফা কৰাটো অপৰাধ বুলি গণ্য কৰা হয় এনসাৰটো হৈছে বি ইজৰাইল দেশত 15 নম্বৰ প্ৰশ্ন কোনখন দেশক মুকুতাৰ দেশ বুলি কোৱা হয় এনসাৰটো হৈছে চি বাহৰেইন দেশ